हेलो फ्रेंड्स, गुड मॉर्निंग। आज मैं आपनालोकर माजলৈ शेयर কৰিবলৈ লৈছোঁ চিকেন ভুনা ৰেচিপি। ব্ৰইলাৰ চিকেন ভুনা ৰেচিপি। এয়া মই 250 গ্ৰাম ব্ৰইলাৰ মাংস লৈছোঁ আৰু মাংসখিনি ধুনীয়াকৈ মেৰিনেট কৰিবৰ বাবে মই এয়া লৈছোঁ ধনিয়া গুড়ি, তাৰ পিছত আৰু লৈছোঁ জিৰা গুড়ি আৰু অলপমান কাশ্মীৰী ৰং। আমাৰ ঘৰত মছলাৰ পৰিমাণটো কমকৈ চলে, সেইকাৰণে মছলা কমকৈ দিছোঁ। আৰু তাৰপিছত ইয়াত অলপমান নিমখ দিম আৰু অলপমান ৰিফাইন অইল ইয়াত মই ধুনীয়াকৈ দি পিনি তাৰপিছত এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি অলপ সময়ৰ বাবে এনেকৈ ধুনীয়াকৈ ঢাকি থৈ দিম। মছলাখিনি যাতে ধুনীয়াকৈ সকলোৰে লগত মিল হৈ যায়, মই সেইকাৰণে ভালদৰে মিক্স কৰি দিছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যদি আমাৰ চেনেলটো পোনপ্ৰথম চাইছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়া আমাৰ ফালৰ পৰা নতুন নতুন ভিডিঅ' গ'লে আপোনালোকলৈ পোনপ্ৰথম নটিফিকেশ্যন আহি যাব। আৰু এতিয়া মই বাতি এটাত জিৰা গুড়ি অলপমান, ধনিয়া গুড়ি, মিট মছলা আৰু কাশ্মীৰ পাউডাৰ অকণমান এনেকৈ অকণ লৈ লৈছোঁ। তাৰপিছত অলপমান পানী দি এনেকৈ গুলি পিনি এনেকৈ মই থৈ ল'ম। এতিয়া মই প্ৰথমতে গেছত কেৰাহী এখন পাতি লৈছোঁ, তাৰপিছত দিছোঁ অলপমান ৰিফাইন তেল আৰু লগতে মই পিঁয়াজ, তেজপাত, জালুকৰ গুড়ি, আদা, নহৰু ৰেডি কৰি লৈছোঁ। তেলখিনি অলপমান গৰম হৈ অহাত মই এতিয়া ধুনীয়াকৈ মাংসখিনি অলপ ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি লৈছোঁ। এয়া দেখিছেনে, মই ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই মাংস ফ্ৰাই কৰা তেলখিনিতে এতিয়া মই তেজপাত দি ল'লোঁ। তাৰপিছত এতিয়া কুটি লোৱা পিঁয়াজৰ টুকুৰাখিনি দি দিছোঁ আৰু এনেকৈ মই লৰাই দিছোঁ। আৰু এয়া দিছোঁ অলপমান হালধিৰ গুড়ি আৰু তাৰপিছত নহৰু, আদা আৰু জালুকৰ গুড়িকণ দি দিছোঁ। পিঁয়াজখিনি যেতিয়া মানে ব্ৰাউন কালাৰ হৈ আহিব নহয়, তেতিয়া মই এনেকৈ মছলাৰ পেষ্টখিনি যে তিয়াই থৈছিলোঁ সেইখিনি এতিয়া ইয়াত দি দিম। তাৰপিছত মই 1-2 মিনিটমান সময় এইখিনি অলপমান উতলিবলৈ দিম। আপোনালোকেও এইদৰে বনাবচোন, বহুত ভাল লাগে খাই। মই সেইকাৰণে আপোনালোকৰ মাজলৈ এই ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ আৰু ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব দেই। আৰু এতিয়া মই ফ্ৰাই কৰি লোৱা এই মাংসখিনি এতিয়া মই ইয়াত দি দিম। আৰু এতিয়া মই ভালদৰে মিলাই দিছোঁ, মানে মছলাৰ পেষ্টখিনিৰ লগত ভালদৰে মাংসখিনি মই এনেকৈ মিলাই দিছোঁ। তাৰপিছত অলপমান সময়ৰ বাবে মই ঢাকি ৰাখিম। আৰু এতিয়া অলপমান সময়ৰ পাছত মই এনেকৈ মাংসখিনি অলপমান মানে তিতি যোৱাকৈ মই অলপমান পানী দি দিছোঁ পৰিমাণ অনুযায়ী। কাশ্মীৰী কালাৰটো মই অলপমান কমাই দিছোঁ আৰু যদি অলপমান বেছিকৈ দিয়া হয় নহয়, তেতিয়া এই কালাৰটো বহুত ধুনীয়া দেখি। বেছি মানে অলপ জ্বলা হ'ব বুলি আমাৰ সোণমানে খাব নোৱাৰিব বুলি মই সেইকাৰণে কাশ্মীৰী কালাৰটো বেছিকৈ নাই দিয়া। আৰু তাৰপিছত এনেকৈ মাজে মাজে ঢাকি দি মাজে মাজে এনেকৈ লৰাই পিনি মই এনেকৈ চালোঁ। তাৰপিছত এয়া বৰ ধুনীয়াকৈ আমাৰ এই ৰেচিপিটো তৈয়াৰ হৈ গ'ল। গতিকে আপোনালোকেও ট্ৰাই কৰি চাবচোন এবাৰ, খুব ভাল হয়, খাবলৈ বহুত টেষ্টি হয়।
আপোনালোকে দেখিলে নহয় কিমান ধুনীয়া হৈছে ভাজিখিনি, খাবলৈও বহুত টেষ্টি হৈছিলে। সেইকাৰণে আপোনালোকলৈ এই ৰেচিপিটো মই শ্বেয়াৰ কৰিলোঁ। আৰু যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। গতিকে আজিলৈ আহিছোঁ, বাই বাই।